আৰু চাই লওক হাই মস্তি না কল কি খবৰ সকলো ভালে আছে ময়ো ভালে আছোঁ মানে মাঘৰ বিহু উপলক্ষে আমি এখন প্ৰকাণ্ড নাও বনাইছোঁ যিটো মই আগৰ আপোনালোকক মোৰ এই চেনেলটো আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ ফ্ৰেমটো বনাই থোৱা আছিলে কিন্তু এতিয়া বৰ্তমান আমাৰ কমপ্লিট হ'ব হৈ আছে বনাই আছে বহুত মানুহ লাগি আছে গাঁও লাগি আছে আৰু খিচিৰি এইফালে বনাই আছে সকলোখিনি আপোনালোক ডিটেইলছত দেখুৱাম গতিকে ভিডিঅ'টো একেলগে চাই থাকক দাদাজনে কাম কৰি আছে এখন নাও প্ৰকাণ্ড এখন নাও বনাইছে আৰু ওপৰত সেইজন দেখিছে ন ওচৰত গৈ দেখুৱামগৈ বাৰু এনেকৈ মজা আছে এখন বনাইছে আপোনালোকে দেখিছে এইটো ষ্টাৰ্ট হ'ব নাও ষ্টাইলে দিয়া নাই আৰু এইকেইজন দেখিছে আমাৰ কাম কৰি আছে ইয়াত নাও বেগ গাঁঠি দিয়া আছে মজা আছে এজন বাবু হাই আৰু দেখিছে পাৰা হাই দেখিছে আৰু এজন দাদা কি খবৰ এইজন আমাৰ কমেডিয়ান একদম মেজিক একদম মজা আছে মানে ফ্ৰেম দেখিছে আপোনালোকে দেখুৱাইছিলোঁ আগতে ফ্ৰেমটো আৰু এতিয়া বৰ্তমান আমাৰ নাও পষ্টেড হওঁ আৰু অলপ বাকী আছে আৰু আপোনালোকে দেখিছে আৰু কি মজা আছে উঠিছে একদম মজা আছে উঠিছে আৰু সেইজনে এইজনে ভিডিঅ' এডিটিং কৰি আছে দেই এইজনে ভিডিঅ' আৰু ইয়াত হয়তো আমাৰ খিচিৰি বনি আছে খিচিৰি বনোৱা মেইন মানুহজন হ'ল মানে এইজনে যদি অসন্তুক কওঁ ন খিচিৰি নাপাম কি মজা আছে বনাইছে দেখিছে ন আপোনালোকে আৰু এই কোৱা হ'ল মজা আছে জুই উঠি আছে আৰু এজন হাই ভালকৈ বনাব হা ঠিক আছে ভালকৈ একদম মজা আছে এখন একদম মানে মানুহ এভৰিথিং লাগে আৰু কি মজা ষ্টাইলিছ আপোনালোকক দেখুৱাইছোঁ একদম মজা আছে ৰ'ব আৰু এইটো দেখিছে একদম কি সুন্দৰকৈ এটা ষ্টেপ বনোৱা হৈছে এইটো ষ্টেপ এইটো বনিব এইটো আৰু এইটো এটা ষ্টেপ বনিছে আৰু এটা ষ্টেপ বনিব এইটো আপোনালোকে দেখিছে আৰু ইয়াত এটা মানে এখন হ'ল প্ৰকাণ্ড এখন চাংঘৰ চ' কিউট মই কৈছে না এটা চাংঘৰ এখন দেখিছে না মজা আৰু এই ভাইটি কণ ভাইটি ভণ্টিহঁতো আছে সেইখিনি দেখিছে ভণ্টি নাই ভাইটি আছে চৰি হা ভাইটি দেই আৰু এইটো হ'ল এটা ভাইটি আৰু আপোনালোকে দেখিছে এইটো মজা আছে এখন নহয় আনি থোৱা আছে আৰু এইডাল যে হৈছে মায়াৱলী ইয়াত এটা হ'ব একদম মজা আছে টম্পু টাইপৰ এটা ঘৰ আৰু ষ্টাৰ ওলমি আছে আপোনালোকে দেখিছে আৰু এইটো হ'ল এইজন চাবা আচল মেইন মানুহজন চাই লওক নাৱলীয়া বোলে এইজন দেখিছে ন এইজন হ'ল নাৱলীয়া খাওঁকৈ ইয়াতে দেখিছে ন আৰু বুঠাপাত চাবনি আপোনালোকে এইবাৰ বুঠাপাত চাই লওক মজা পেণ্টটো কেনেকুৱা লাগিছে দেখাব হা জনাব হা কমেণ্ট বক্সত জনাই দিয়া পেণ্টটো কেনেকুৱা লাগিছে একদম মজা লাগিছে পেণ্টটো আৰু এটা মানে আপোনালোকক দুখন চাব হা কি এটা মজা ষ্টেপ মই নিজে বনাইছোঁ কেনে হৈছে ষ্টেপটো ক'ব কমেণ্টত এইটো ষ্টেপটো কেনে লাগিছে ক'ব মই তলবাৰ দেখুৱাম ভালকৈ আপোনালোক দেখুৱাই দিম এইটো দেখিছে আপোনালোকে ষ্টেপ সেইটো মই বনাইছোঁ কেনেকৈ লাগিছে ক'ব আপোনালোকে দেখিছে কি সুন্দৰকৈ বনাইছোঁ আৰু এপাত হ'ল এপাত ধানুকা দেখিছে কি মজা আছে বনাইছোঁ ন একদম মজা ন ভাইটিকেইটা কৈছে একদম মজা লাগিছে বুলি কৈছে দাদা কেনেকুৱা লাগিছে অকণমান কৈ দিয়কচোন একদম সুন্দৰ লাগিছে কৈছে দাদাই কেচিং কৰিবলৈ আহিছে কাটিবলৈ আহিছে নাৱৰ যিটো ডিজাইন দিব লাগে তাৰ কাৰণে দাদা আহিছে ডিজাইনিং দিব আৰু জনাব এপাত এপাক কাঁহ মই খুদ বনাইছোঁ মই নিজে বনাইছোঁ এপাত এনেকৈ গৈছে কাঁহ সেনেকৈ গৈছে এইটো এনেকৈ মাৰি আহিছে আৰু ইয়াত গৈছে এইটো এনেকৈ কাঁহ গতিকে আঁতৰ পৰা দেখুৱাইছোঁ কি মজা এটা ডিজাইন লাগিছে নামি আহিছে দেখিছে আপোনালোকে বহুত মেহনত লাগিছে এটা প্লেচ লাইক কৰি দিয়ক ভিডিঅ'টো এইখন বনাওঁতে যে মই ক'লোঁ আৰু বহুত মেহনত লাগিছে আৰু সিটো চাইডো চেম একে নহয় সিটো চাইডে বেলেগকৈ বনাইছোঁ এটা বেলেগ ডিজাইন দিয়া আছে সিটো চাইডে এটা বেলেগ ডিজাইন দিয়া আছে আপোনালোকে ভালকৈ ধৰিব নোৱাৰে কাৰণ কেলৈ মই একদম মজা আছে ধৰিব পাৰি আছোঁ সিটো চাইডে ডিজাইনিং দেখিছে ন মই আপোনালোকক কৈ দিওঁ এইটো যোনটো ষ্টেপ এই ষ্টেপখিনি বনাওঁতে মোৰ বহুত কষ্ট হৈছে মই কৈছোঁ না এই ষ্টেপখিনি বনাওঁতে মোৰ বহুত কষ্ট হৈছে প্লিজ আপোনালোকে এটা লাইক কৰি দিয়ক কি সুন্দৰ হৈছে ষ্টেপ দেখিছে নহয় একদম মজা এইজনে কাটিং কৰি আছে চাই লওক সেইজনে আমাৰ কাটিং কৰিছে নাৱৰ যোনটো কাটিং হয় কাটিঙত তেওঁক লগাই আছে তেওঁ কৰি আছে তেওঁ মজা আছে কাটিং কৰিব জানে হা অঁ ঠিক আছে মই দি দিম অঁ ঠিক আছে অঁ মানে লাগি থকা দেই ফালি বোলে আপোনাক আঁতৰৰ পৰা এটা শ্ব' দেখুৱাম কেনেকৈ হৈছে কেনেকুৱা হৈছে নাওখন জনাব হা আৰু আঁতৰৰ পৰা এটা ভিউ চাই লওক আপোনালোকে এইটো এতিয়া কওক নাওখন শ্ব' উঠিছে না কি মজা লাগিছে ন
ক'লো এইটো কাটি এনেকৈ কাটিংটো যেতিয়া হৈ যাব ন তেতিয়া আৰু শ্ব' উঠিব যেতিয়া কমপ্লিট নাওখন বনাই হৈ যাব তেতিয়া মই আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাম সেইটো ভিডিঅ' আপোনালোকে একেবাৰে কমপ্লিট নাও হোৱা এটা ফিনিচিং কাম হ'ব আৰু সেই দাদাজনে দেখিছে নহয় কিমান কষ্ট কৰিছে জোকাই কাটি আছে চালক দাদাজনৰ ওপৰতে আছে ই নাৱলীয়াটো দেখিছে নহয় সেইটো নাৱলীয়াটো আৰু আপোনালোকে চাই লওক ফ্ৰেণ্ডছ গোটেই সকলোৱে মিলি ইয়াত কি খাইছে খিচিৰি আৰু এজনে কেমেৰা কৰি আছে দাদা ক'ত দিব ইউটিউব আছে নি ইউটিউব আছে এজনৰ ইউটিউব আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আনে চেনেলটো নাম কওক দিয়ক মনদীপ ব্লগ বুলি আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু চাই লওক হাই মস্তি নে খাই থকা আৰু এজনী বৌৱে বাঢ়ি আছে ভাত মজা আছে বাঢ়ি আছে এজনে পুৰা দিছে জলকীয়া চলকীয়া এজনে অকল খোৱা ভকত শুনিছে ন খোৱাত বেয়া নহয় দেই নাম হ'ল দুবাখা আৰু এজনৰ কুম্ভকৰ্ণ দেখিছে ন কুম্ভকৰ্ণ ভিডিঅ' কৰি পঢ়া নাই আৰু সেইফালে আমাৰ নেমু টেঙা আৰু জলকীয়া চলকীয়া মজা আছে গুটি আছে সেইজনে দেখিছে নহয় ভাল নহয় দে আৰু এই কেৰাহীত আছে মজা আছে আজি জুইচো ধৰিছে আপোনালোকে দেখিছে আপোনাৰ সেইটো হ'ল ড্ৰেক তাত বাজিব মজা আছে আমি বহি যাওঁ খাই যাওঁ নে কি কয় চবেইতো খাই আছে আমি ব্লগ বনাই আছোঁ গতিকে আমি বহি মেলি খাই লওঁ অঁ বাবু ওচৰতে বহি দিওঁ ন বাবু কি কোৱা আমি এভাগে ল'লোঁ হা আও হৰি আও ৰাম খাই আছে এইকেইজন কেমেৰা উঠিবলৈ মন বোলে সেইটোৰ পৰা উঠাই দিছোঁ আৰু সেইফালে মই বাইজন দেখিছে নহয় খাই আছে লাজ কৰি যাবলৈ এই কোৱা কি আৰু দেউকা কি হ'ল দেউৰী কি দেউৰী কিবা এটা কয় দেউ জাহাজ অকণমান দে খোৱা নি মোক নিদিব দে মোক নালাগে পুৰা দি আছে দাঙি উঠাব লাগিব